নমস্কাৰ বন্ধুসকল, আমি ঘৰৰ এটা সৰু কাম কৰি আছিলোঁ। এতিয়া চাওকচোন আপোনালোকে বৰ্তমান কাম কিমানখিনি পালোঁ আহি। এতিয়া বৰ্তমান এইখিনি ভিতৰৰ মানে পুটিনটো কাটি আছে আৰু এয়া তলত দেখিছেনে, তলত মানে ফ্ল'ৰেদি এডাল পাইপ যাব লগা আছিলে। এই পাইপডাল আৰম্ভণিতে দিয়া হোৱা নাছিলে, সেইকাৰণে এয়া ফ্ল'ৰৰ পাইপিঙৰ কাম কৰি আছে। সেইখিনি আজি কাটি পাইপডাল ভৰাই দিব তাৰমানে ইপিনেৰে। গতিকে বাকী অকণমান এয়া প্ৰথম কোট মানে কিছুমানত 2 কোট আৰু কিছুমানত 1 কোটকৈ মাৰা হৈছে পুটিনবিলাক। আৰু ইফালে আপোনাৰ কিটচেনৰো ওপৰৰ ফালে 1 কোট মাৰা হৈছে। টাইলছখিনি কাৰণে জেগা এৰি থোৱা হৈছে, টাইলছখিনি এতিয়ালৈকে কৰা হোৱা নাই। আৰু এইফালে এটা ৰুম আছে, এইটো ৰুমৰ 2 কোট পুটিনে কটা হৈছে। ইয়াৰে টাইলছখিনি লগাব লাগিব, একেলগে লগাম। বাকী গ্ৰিল লগোৱা হৈছে, খিৰিকীখিনিও কৰা হৈছে। ইফালৰ এটা ৰুম আছিলে, ইফালে এই ৰুমটোত মানে আপোনাৰ 2 কোট পুটিন কটা হৈছে আৰু খিৰিকী লগোৱা মেলা হৈছে। গতিকে তলত কালাৰিঙো কৰি দিছে বৰ্ডাৰখিনিত আপোনাৰ, লগতে তলত টাইলছখিনিও লগোৱা হৈছে। এইখিনি মোটামুটি ৰুম প্ৰায় কমপ্লিট বুলি ক'ব পাৰি। গতিকে বন্ধুসকল, এতিয়ালৈকে এইখিনিয়ে আগবাঢ়িছোঁ আৰু